শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ জনজাতীয় লোকৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি আছে। আমাৰ নিজৰ একোটা ধাৰ্মিক পৰিচয় আছে। কোনোবাই আমি বাথৌক মানো, কোনোবাই আমি বাইথৌক মানো, কোনোবাই আমি দনীয় পলীয়ক মানো, কোনোবাই আমি বুঢ়া গোঁসাই থানক মানো। আমাৰ বিভিন্ন ধৰ্মীয় বিশ্বাস আছে। এইবাৰ বাজেটত আমি নতুন এটা ডিপাৰ্টমেণ্ট খুলিছোঁ যে জনজাতীয় লোকসকলৰ বিশ্বাসটোক আমি যাতে জীয়াই ৰাখিব পাৰোঁ। আৰু এই ডিপাৰ্টমেণ্টটোৰ নামত আমি 100 কোটি টকাৰ বাজেট দিছোঁ, যাতে আমাৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠান নতুনকৈ জাগ্ৰত হ'ব পাৰে, সকলো সমস্যা আমাৰ সমাধান হ'ব পাৰে। আমাৰ গীত, নাচ, বাদ্যযন্ত্ৰ এই গোটেইবিলাকৰ সংৰক্ষণ হ'ব পাৰে। আজি আগত কোনো চৰকাৰে এই ধৰণৰ সাহসী ব্যৱস্থা হাতত লোৱা নাছিল। অহা 22 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু তেওঁৰ হাতেদিয়ে এই বিভাগটোৰ কাম আৰম্ভ হ'ব। আৰু মাৰ্চ মাহৰ আগতে এই বিভাগটোৰ জৰিয়তে আমি 100 কোটি টকা খৰচ কৰিম। ক'ত খৰচ কৰিম? অকল জনজাতীয় লোকসকলৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ বাবে আমি খৰচ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই বিজেপি চৰকাৰখন আপোনালোকৰ চৰকাৰ। এই চৰকাৰখন আপোনালোকৰ চৰকাৰ। আজি এই চৰকাৰখন আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, য'ত নেকি বড়ো জনগোষ্ঠীৰ লোক আছে, কাৰ্বি জনগোষ্ঠীৰ লোক আছে, দেউৰী জনগোষ্ঠীৰ লোক আছে, ডিমাচা লোক আছে, বড়ো আছে, মিচিং আছে, গোৰ্খা আছে, দেউৰী আছে। আমি সকলোকে লগ লাগি এখন বৰ অসম নিৰ্মাণৰ বাবে আজি আমি কামত আগবাঢ়িছোঁ। আমাৰ চৰকাৰে এটাৰ পিছত এটাকৈ দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আজি কাম কৰিছে। এই বছৰ আমাৰ চৰকাৰে 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। তাৰে 25,000 ল'ৰা ছোৱালী খালি পুলিচতে সোমাব পাৰিব। মই সকলোকে কৈছোঁ, চাকৰি দিম, কিন্তু চাকৰিৰ লগত ST SC ৰিজাৰ্ভেশ্যন কমপ্লিট মানি দিব লাগিব। আমি তেওঁলোকৰ কোটা তেওঁলোকক আমি দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, এই যে 1 লাখ চৰকাৰী চাকৰি হ'ব, তাতে কোনেও যাতে 1 টকাও ঘোষ দিব নালাগে, তাৰ বাবেও আমি ব্যৱস্থা হাতত ল'ম। 1 টকাও খৰচ নকৰাকৈ আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। যিবিলাক আই মাতৃৰ বন্ধন বেংকৰ মাইক্ৰ' ফাইনেন্সৰ লোন আছিল, অহা মাহৰ পৰা সেই লোন ঋণ মুক্ত কৰাৰ কাম আৰম্ভ হ'ব। চৰকাৰৰ 1 বছৰ নহওঁতেই যি আমি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি আমি পূৰণ কৰিম। আজি আমি অৰুণোদয় আঁচনি আনিছিলোঁ, মাহত 830 টকা। এতিয়া এই আঁচনি আমি 1000 টকালৈকে বঢ়াইছোঁ। আৰু প্ৰত্যেক বছৰে এই আঁচনি বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু এই বছৰ এই আঁচনিত প্ৰতিটো বিধানসভা সমষ্টিত যাতে নতুন হিতাধিকাৰী আহিব পাৰে, তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁয়ে মোক কৈছে যে থাওৰা সমষ্টিত বহুতো দুখীয়া পৰিয়ালে এতিয়াও অৰুণোদয় পোৱা নাই। যোৱা নিৰ্বাচনত মই কৈছোঁ, এইবাৰৰ গভৰ্ণমেণ্টৰ বাজেটত কৈছোঁ যে থাওৰা সমষ্টিৰ প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগিব। আৰু সেই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা আমি দায়িত্ব লৈছোঁ। সেই ধৰণে আমি কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আগৰ চৰকাৰৰ দিনত, বিজেপি চৰকাৰৰ আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, কোনে কোনদিনা পেঞ্চন পাব কোনেও নাজানে। কেতিয়াবা এবছৰৰ মূৰত পায়, কেতিয়াবা 2 বছৰৰ মূৰত পায়। যেতিয়া যোৱাবাৰ বিজেপি চৰকাৰ আছিলে, আমি সকলো বয়োজ্যেষ্ঠ মানুহলৈ বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা আমি আৰম্ভ কৰিছিলোঁ। এইবাৰ আমি কৰিছোঁ যে নহয়, অকল পেঞ্চন দিলেই নহ'ব, পেঞ্চন সময়মতে পাব লাগিব। এতিয়া আমি ঠিক কৰিছোঁ
প্ৰতি 10 তাৰিখে প্ৰত্যেক মাহৰ 10 তাৰিখে পেঞ্চনৰ টকা, অৰুণোদয় টকা, বিধৱা পেঞ্চনৰ টকা আমাৰ বেংক একাউণ্টত জমা হ'ব। আৰু যোৱা 5 মাহ প্ৰত্যেক মাহৰ 10 তাৰিখে এই পুঁজি জমা হৈ আছে। কেইদিনমান আগতে ভবানীপুৰত মই এগৰাকী বৃদ্ধ ব্যক্তিক লগ পাইছিলোঁ। তেওঁ মোক ক'লে যে আগতেতো কেতিয়া পেঞ্চন আহে ঠিক নাছিলে, এতিয়া 10 তাৰিখে আহে, দৰমহা লাগে। মই বোলো খুৰা কি কৰিব লাগিব? বোলে বাবা পাৰিলে 250 টকাটো 500 টকা কৰি দে, তেতিয়া অলপ মনটো ভাল লাগিব। তাৰমানে আপোনালোকে চাওক চৰকাৰখনৰ ওপৰত ৰাইজৰ কিমান বিশ্বাস। আজি চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰিব। যোৱা 5 মাহৰ ভিতৰতে আমি তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ। যোৱাকালি মই মৰিয়নিত আছিলোঁ। চাহ বাগিচাৰ আই মাতৃসকলৰ লগত একেলগে মই ভাত খাইছিলোঁ। আই মাতৃসকলে এটাই কথা কৈছে যে এইখন চৰকাৰে দুখীয়া মানুহৰ কাৰণে যিমান চিন্তা কৰিছে আগত কোনেও কৰা নাছিল। আজি অসমত দুখীয়া মানুহৰ কাৰণে আমি এটাৰ পিছত এটা কাম কৰি গৈ আছোঁ আৰু কৰিবলগীয়া বহুত আছে। আই মাতৃসকলৰ আত্মসহায়ক গোট, আগতে আমি গোটত টকা দিছিলোঁ, এইবাৰ আমি ঠিক কৰিছোঁ গোটত থাকিবই, গোটৰ লগতে গোটৰ সদস্যসকলকো আমি সহায় কৰিব লাগিব, যাতে প্ৰতিগৰাকী মহিলাই কিবা নহয় কিবা এটা উৎপাদনৰ কামৰ লগত জড়িত হ'ব পাৰে। আজি আপোনালোকে দেখিছে বিনামূলীয়া চাইকেলৰ পৰা বিনামূলীয়া স্কুটিলৈকে, কলেজৰ নামভৰ্তি বিনামূলীয়া কৰাৰ পৰা আৰু নতুন কলেজ হায়াৰ ছেকেণ্ডাৰী। আমাৰ এতিয়া ৰণোজ পেগু ডাঙৰীয়া আৰু মই ঠিক কৰিছোঁ যে অসমত যিমান হাইস্কুল আছে লাহে লাহে গোটেই হাইস্কুলবিলাকক আমি হায়াৰ ছেকেণ্ডাৰী কৰি দিম, যাতে সৰু ল'ৰা দূৰত কলেজত পঢ়িব যাব নালাগে, বাছৰ ভাড়া খৰচ কৰিব নালাগে, ঘৰৰ চোতালতে 12 ক্লাছলৈকে দ্বাদশ শ্ৰেণীলৈকে পঢ়িব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মাটিৰ পট্টাৰ পৰা দলঙৰ পৰা মথাউৰিলৈকে এই গোটেই কামৰ দায়িত্ব মোৰ। ভুৱন পেগু আৰু পৰমানন্দ ছায়েঙীয়া, মাধৱ দেউৰী, দীপুৰঞ্জন মাৰ্কাৰীয়ে আপোনালোকক যিমান কথা দিছে এই সকলো কথা আখৰে আখৰে আমি পালন কৰিম, সেই প্ৰতিশ্ৰুতি মই ৰাইজক দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, থাওৰা সমষ্টিৰ কল্যাণৰ কাৰণে, থাওৰা সমষ্টিৰ উন্নয়নৰ কাৰণে এই উপনিৰ্বাচন অনুষ্ঠিত হৈছে। আমাৰ ৰাইজৰ দলৰ অখিল গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী পঞ্চায়তে কিয় যাব লাগে? এটা মুখ্যমন্ত্ৰীজন পঞ্চায়তে নগৈ কি দিল্লী কলিকতা ঘূৰি ফুৰিব নেকি কওকচোন? মুখ্যমন্ত্ৰী গাঁৱত যাব লাগে নে মুখ্যমন্ত্ৰী দিল্লী কলিকতালৈকে যাব লাগে? আপোনালোকে কওক। আজি যদি গাঁৱৰ মানুহত মই ইয়াত নাহিলোহেঁতেন, দিহিং দিচাঙৰ ওপৰত যে 2খন দলং লাগে মই কেনেকৈ গম পালোহেঁতেন? ইয়াত যে এখন ভেটেনাৰী লাগে মই কেনেকৈ গম পালোহেঁতেন? ইয়াত যে মানুহক মাটিৰ পট্টা লাগে মই কেনেকৈ গম পালোহেঁতেন? সেইকাৰণে মই কৈছোঁ যে মোৰ সময় নাই কাৰণে মই পঞ্চায়তে আহিলোঁ। সময় থাকিলেতো বাইদেউহঁতৰ ঘৰে ঘৰে যাব মোৰ ইচ্ছা আছিলে, ঘৰে ঘৰে যাব ইচ্ছা আছিলে। যোৱাকালি মই কৈছোঁ যে এই নিৰ্বাচন যেতিয়া আহে, ৰাজনীতি কৰা মানুহবিলাকক সুবিধা দিয়ে ৰাইজৰ মাজত যাবৰ কাৰণে। আমাৰ কাৰণে বেলেগ তীৰ্থযাত্ৰা নাই। এই ইলেকশ্যনৰ সময়ত ৰাইজৰ ঘৰলৈ যে আমি আহোঁ, সেয়ে হৈছে আমাৰ কাৰণে তীৰ্থযাত্ৰা, আৰু এই তীৰ্থযাত্ৰা আমি কৰি থাকিবই লাগিব। ৰাইজ আৰু ৰজাৰ মাজত, প্ৰজা আৰু শাসকৰ মাজত, দিছপুৰ আৰু পানীদিহিঙৰ মাজত সম্বন্ধ আমি অটুট ৰাখিব লাগিব, শক্তিশালী কৰিব লাগিব, আৰু অসমখনক এখন নতুন অসম হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। মই সুশান্ত বৰগোহাঁইক ধন্যবাদ দিম যে তেওঁ ৰিজাইন দিয়া কাৰণে আমি আপোনালোকৰ মাজত অহাৰ এটা সুযোগ পালোঁ, হয়নে নহয়? তেওঁ ৰিজাইন নিদিলেতো আকৌ 26তহে ইলেকশ্যন হ'লহেঁতেন। গতিকে তেওঁ ৰিজাইন দিলে,
তেওঁ ৰিজাইন দিয়াৰ কাৰণে এই কাগজখন মই দেখা পালোঁ যে কি লাগে কি নালাগে, নহয় জানো? আৰু এতিয়া কামবিলাকো হ'ব। গতিকে সুশান্ত বৰগোহাঁইক আমি এটা হাত চাপৰিৰে ধন্যবাদ দিব লাগে নে নাই? নিশ্চয় লাগে, আপোনালোকে দিলে। আৰু তাৰ লগত আৰু এজন ব্যক্তিক ধন্যবাদ দিব লাগিব, সেইজন হ'ল কুশল দুৱৰী, হয়নে? যোৱাবাৰ দুইজনে একেলগে ইলেকশ্যন খেলিছে। এইবাৰ প্ৰথমতে ভাবিছিলে যে সুশান্ত বৰগোহাঁই ইলেকশ্যন খেলিলে কুশল দুৱৰীয়ে বিৰোধিতা কৰিব আৰু বিজেপি হাৰি যাব। কিন্তু আপোনালোকে বিজেপিৰ সাংগঠনিক শক্তি দেখক যে আজি কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁই যি আজি ইমান দিনে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাই আছিলে, এতিয়া হাতত হাত মিলাই থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে একেলগে কাম কৰিছে। ইয়াতকৈ আৰু আমাৰ বাবে ভাল খবৰ কিবা হ'ব পাৰে নেকি? আগতে গাঁৱত আমাৰ টেনশ্যন, সুশান্তক ভোট দিলে কুশলে বেয়া পাব, কুশলক ভোট দিলে সুশান্তই বেয়া পাব। এতিয়া আৰু চিন্তা নাই, আপোনালোকে পদুমক ভোট দিয়ক, সকলোৱে আপোনালোকক ভাল পাব। সুশান্তইও ভাল পাব, কুশলেও ভাল পাব, ৰণোজ পেগুৱেও ভাল পাব, ভুৱন পেগুৱেও ভাল পাব, পৰমানন্দ চাৰিঙীয়াই ভাল পাব, মাধৱ দেউৰীয়ে ভাল পাব, দীপুৰঞ্জন মাৰ্কাৰীয়েও ভাল পাব। আৰু লগতে ময়ো আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। মোৰো কৃতজ্ঞতা সদায় আপোনালোকৰ লগত থাকিব। শ্ৰদ্ধাৰ ৰাইজ, এটা খালি ভুল নকৰিব। আমি যোৱাবাৰ ইলেকশ্যনত যিসকলে পদুমক দিছোঁতো ঠিক আছে, কিন্তু যিবিলাকে পদুমক দিয়া নাই যোৱাবাৰ হাতত দিছোঁ নহয়, হয়নে নহয়? গতিকে এইবাৰ ভুল নকৰিব, এইবাৰ হাতবিলাকে পদুম হৈ গ'ল, হয়নে নহয়? গতিকে সকলোৱে লগ হৈ 30 তাৰিখৰ ইলেকশ্যনত আপোনালোকে পদুম ফুলৰ ছবিত ভোট দিয়ক। ডিচেম্বৰ মাহত মই এদিন আপোনালোকৰ চাপৰিলৈকে আহিম। সিদিনাখন আৰু ইয়াত মিটিং নকৰোঁ, ডাইৰেক্ট চাপৰিত যাম, ঠিক আছে? চাপৰিত ৰণোজ দা, মই, ভুৱন, পৰমা দা, আমি গোটেইবিলাক, মাধৱ, ডিপ্ল'মাৰ্কাৰী, আমি চব একেলগে আহিম। ৰাতিপুৱাৰ পৰা দিনটো থাকিম, সমস্যাও হ'ব, একেলগে লগ হৈ ভাত এসাঁজো খাম আৰু গাখীৰ আৰু দৈটো খামেই, ঠিক আছে? অখিল গগৈ বেয়া পালেও খাম আৰু, ঠিক আছে? গাখীৰ আৰু দৈ খাবই লাগিব, কংগ্ৰেছে বেয়া পালেও খাব লাগিব। খাই বৈ আমি আপোনালোকৰ লগত কথা বতৰা পাতিম আৰু গোটেই সমস্যাখিনি আপোনালোকৰ সমাধান হ'ব। লিষ্টখন মই গাই দিলোঁৱেই, আপোনালোকে চিন্তা নকৰিব, গোটেই লিষ্টখন মোৰ হাতত আহি গৈছে। সকলো কাম ধুনীয়া কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত হৈ যাব। এই প্ৰতিশ্ৰুতি দি পুনৰ এবাৰ পদুম ফুলৰ ছবিত আপোনালোকক ভোট দিবলৈ অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।